নমস্কাৰ বন্ধুসকল, মই মৌচুমী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো বহুতেই ভাল। তেন্তে বলক আজি নতুন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি এটা নতুন ৰেচিপি লৈ আপোনালোক সকলোৰে ওচৰলৈ আহিছোঁ। আজি বনিব ঘৰত মোৰ হাজবেণ্ডৰ হাতৰ স্পেচিয়েল ডাল খোজ। ইয়াত মই যোনটো ডাল ইউজ কৰিছোঁ এইটো হ'ল তুৰ ডাল, যিটো মই গুৱাহাটীত বহুত বিচাৰিলোঁ নাপালোঁ। এইটো অকল মুম্বাই বা মহাৰাষ্ট্ৰতহে পোৱা যায় বিশেষকৈ। যদি পায় গুৱাহাটীত কোনোবা মোক জনাবচোন। সময় এতিয়া মই প্ৰায় হাফ এন আৱাৰ বা এঘণ্টাৰ কাৰণে মই তিয়াই ৰাখিম দাইলখিনি। তাৰপিছত মই পিঁয়াজ, বিলাহী এইবোৰ চপ কৰি ল'ম। আদা নহৰু যদি আপোনালোকে পেষ্ট ব্যৱহাৰ কৰিব খোজে পেষ্ট ব্যৱহাৰ কৰিব, নহয়তো যদি ঘৰত আছে পিচি ল'ব খোজে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। পিছে ইয়াত আজি শ্বপিঙৰ কাম মোৰ হাজবেণ্ডে কৰিছে। তেওঁ শ্বপিঙত বহুতেই ভাল, আৰু এয়া তেওঁ জলকীয়াত মাজে মাজে এটা কাট দি লয়। এনেকৈ দিলে এওঁ বহুত ভাল পায়, আৰু এয়াৰে দি আৰু আনপিনে এওঁ মাংসবোৰ যে আনি থৈছিল সেইবোৰ প্ৰথমতে ধুই লয়, নিমখ পানীত ধুই লৈ এনেকৈ কাট লগাইছে। আগতে মই চিকেনৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, তাতে মই অলৰেডি দি দিছোঁ যে কেনেকৈ মাংসখিনি আনি পেলাই প্ৰথমতে নিমখ পানীত তিয়াই ল'ব লাগে, তাৰপিছতহে ইয়াত কাট লগাই মেৰিনেট কৰিব লাগে। তো ইয়াতে মোৰ হাজবেণ্ডে এইবোৰ কৰাটো একদম প্ৰফেচনেল। তেওঁ বহুত পৰিপাটিকৈ ধুনীয়াকৈ কৰি লয়। ইয়াতে তেওঁ প্ৰথমতে লেগ পিচবোৰ কাট কৰি লৈছে, যাতে মাংসৰ মছলাবোৰ মাংস যেতিয়া বনোৱা যায় মছলাবোৰ যাতে ভালদৰে সোমাই যায় ভিতৰলৈকে। তো সেইটো ধ্যান ৰাখি পেলাই এনেকৈ কাট দি লৈছে। ইয়াত নিমখ, হালধি আপোনালোকে যদি কম নিমখ খায় কম ইউজ কৰিব, যদি অলপ নিমখটো লাগে সৰহকৈ দি ল'ব। তো তাৰপিছত যদি আপোনালোকে কাশ্মীৰী লাল মিৰ্চ ব্যৱহাৰ কৰিব খোজে কাশ্মীৰী লাল মিৰ্চ ব্যৱহাৰ কৰিব। যদি ঘৰত পিছা কিবা মছলা বেলেগ আছে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। তো আপোনালোকৰ ইচ্ছা অনুযায়ী যিখিনি মেৰিনেশ্যনৰ কাৰণে লাগে সেইখিনি দি লৈ পেলাই মেৰিনেট কৰি ল'ব। তো ইয়াতে ইয়াৰ কাশ্মীৰী লাল মিৰ্চৰ পিছত ধনিয়া মছলা আৰু জিৰা গুড়ি এই গোটেইকেইটা ব্যৱহাৰ কৰিছে। প্লাছ অলপমান দৈখিনি ফেটি লৈ দৈখিনিও দি দিছে, যাতে ভালদৰে এবজৰ্ব কৰে মছলাখিনি মাংসৰ লগত। তো এনেকৈ ভালদৰে তেওঁ গোটেইখিনি দি পেলাই হাতেৰে সানি ল'ব। আৰু ইয়াত মই কৈছিলোঁ নহয়, এওঁ এনেকৈ পিচি লোৱা ময়ো নাছিলোঁ, সেইকাৰণে এওঁ এই পেষ্টে ব্যৱহাৰ কৰিলে। পিচি ল'লেও তাৰ স্মেলটো আৰু বহুত ভাল লাগে, বাট এনেকৈ পেষ্টৰ যিটো দোকানত পায় ৰেডিমেড, সেইটো কিন্তু বেয়া নালাগে, ব্যৱহাৰ কৰি চাব পাৰে আপোনালোকৰ লগত যিটো এভেইলেবল, যি সুবিধা। সদায় নিজৰ সুবিধা অনুযায়ী কাম কৰিব লাগে। এনেকুৱা নহয় যে আমি অকল পিচিহে কৰিম বা এনেকুৱা কৰিম সেনেকুৱা কৰিম, সেইটো নহয়। আৰু এতিয়া আমি অলপ সময় এনেকৈ মেৰিনেট কৰি অলপ সময় ঢাকি থৈ দিম ফ্ৰিজাৰত। মই দেখাইছিলোঁ আগৰ ভিডিঅ'ত, তো তেনেকৈ আপোনালোকে কৰিব যদি আপোনালোকে ভাবে কৰিলে ফাইদা হয়। তাৰপিছত ইয়াতে কেৰাহীত এওঁ ৰিফাইন অইলেৰেহে মাংস বা যি থাকে সেইবোৰ বনাই পেলাই বহুত ভাল পায়। তো ইয়াতে খাৰা মছলা যিখিনি আছিল ঘৰত এভেইলেবল সেইখিনি দি ল'লে, প্লাছ ৰিফাইন তেলত দি পেলাই অলপমান ভাজি লৈছে। প্ৰথমতে খৰা মছলাখিনি ভাজি ল'ব, তাৰপিছত চপ কৰা অনিয়ন এইবোৰ দি ল'ব। অনিয়নখিনি দি পেলাই সেইখিনি অলপ চেল' ফ্ৰাই হ'ব দিব। মই আপোনালোকৰ এটা কথা কওঁ মাজতে, মোৰ যেতিয়া মই বিয়া হোৱা নাছিলোঁ তাৰ আগত মইতো গোটেই কুকিং যিখিনি অলপ চলপ মাৰ পৰা শিকিছিলোঁ, মা আছিল মোৰ প্ৰথম গুৰু কুকিঙত। আৰু ছেকেণ্ড গুৰু বুলি ক'বলৈ গ'লে মোৰ হাজবেণ্ড, কাৰণ তেখেতে মোক ইমান শিকাইছে, ইমান প্ৰফেচনেলি ইমান ভালদৰে যিমান শিকাইছে মই হেডছ অফ। এনেকুৱা নহয় যে মই বেলেগৰ পৰা শিকা নাই, বেলেগ বহুতৰ পৰা শিকিছোঁ। মই শাহু মাহঁতৰ পৰা বা মাহী পেহী খুৰা খুৰী চবৰ পৰা শিকিছোঁ। বাট কয় নহয় কিছুমান স্পেচিয়েল মানুহ থাকে লাইফত, যাৰ পৰা তাহাঁতক অলপমান তাহাঁতক স্বীকাৰ কৰাটো তাহাঁতৰ সেইটো কি কৰ্তব্য আৰু এইটো মই এইটো স্বীকাৰ কৰিলোঁ যে মোৰ হাজবেণ্ডৰ পৰা মই বহুতেই শিকিছোঁ। তেওঁ পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া বিলাহীখিনি জলকীয়া জাষ্ট এতিয়া প্ৰথমতে দুটা দিছে, বাকী এওঁ পিছত দিয়ে যাতে অলপ জ্বলা জ্বলা ভাৱটো বেছিকৈ থাকে। কিছুমানে ব্লেক পেপাৰো এড কৰিব পাৰে যদি ব্লেক পেপাৰ ইউজ কৰিব ইচ্ছা আছে, কাৰণ যদি কেতিয়াবা চৰ্দি হৈ থাকে, এইবোৰ হৈ থাকে, কাহ হৈ থাকে, তেতিয়া এইবোৰ দি পেলাই বনালে বেছি ভাল হয় জালুক গুড়িটো দিলে। তো এতিয়া জাষ্ট এওঁ অলপমান চেল' ফ্ৰাই কৰি ল'ব। আৰু এতিয়া এজ ইউজুৱেল মই কোৱাৰ নিচিনাকৈ আগতেও কৈছিলোঁ যে যেতিয়া বিলাহী পিঁয়াজ এইবোৰ দিয়া যায় তাৰ লগে লগে অলপমান নিমখ দি ল'ব, যাতে বস্তুখিনি ভালদৰে সিজি যায়। তাৰপিছত যিবোৰ অন্য মছলা আছে যেনে হালধি, কাশ্মীৰী লাল মিৰ্চ, কিছুমানে যদি নাখায় লাল মিৰ্চটো পেটৰ কাৰণে বেয়া বুলি ভাবে, যদি গণ্ডগোল কৰে সেইটো এভইড কৰিব পাৰে। বাট তাৰ সলনি আপোনালোকে জিৰা মছলা, ধনিয়া গুড়ি পাউডাৰ এইবোৰ এড কৰিব পাৰে। এনেদৰে অলপ ফ্ৰাই কৰাৰ পিছত তিয়াই থকা দালিখিনি অলপমান তাৰ পানীখিনি পেলাই দালিখিনি দি ল'ব। এনেকৈ দি পেলাই অলপ ভালদৰে ভাজি ল'ব। ভাজি অলপমান যেতিয়া গম পাব নহয় বোলে এতিয়া অলপমান সিজিব লৈছে, তেতিয়া কি কৰিব,
দালিখিনি দিলে অলপমান সঘনাই লৰাই থাকিব, অলপ ভালদৰে ভাজি ল'ব আৰু যেতিয়া গম পাব বোলে অলপমান ভজা গৈছে তেতিয়া আপোনালোকে চিকেনখিনি দি দিব। মেৰিনেট কৰি ৰাখিছিল যে সেইখিনি দি ল'ব। মই ইয়াতে চিকেন ব্যৱহাৰ কৰিছোঁ, কাৰোবাৰ যদি মটন দি পেলাইও বনাব মন যায় দি ল'ব পাৰে। মই বাৰু এক্সট্ৰাকৈ কেতিয়াবা মোৰ হাজবেণ্ডৰ হাতৰ মটন ৰেচিপিটো শ্বেয়াৰ কৰিম, কাৰণ তেওঁৰ হাতৰ ইমান যাদু আছে নহয়, কি ক'ম আৰু ইমান ধুনীয়া ধুনীয়া ডিছেছ বনায়, মোৰতো বহুতে ভাল লাগ। আৰু ইয়াতে কি কৰিলে আলুখিনি পিছত কিয় এড কৰিলে, যদি দালিখিনি ভাজি থাকোঁতে আলুখিনি এড কৰিলেহেঁতেন নহয় তো আলুখিনি বহুতেই সিজি গ'ল হয়। সেইকাৰণে প্ৰথমে দালিখিনি ভাজি ল'লে, তাৰপিছত চিকেনখিনি দিলে, তাৰে পিছত আলুখিনি দি লৈছে। ঠিক আছে, তো আপোনালোকে এনেদৰে বনাবচোন, কেনেকুৱা লাগে। আৰু তাৰপিছত অলপ সময় ঢাকনিখন লগাই অলপমান সিজিব দিছে। সিজিব দিওঁতে চাওকচোন, এই যে মেৰিনেট কৰি থাকোঁতে দৈ দিছিল যে, তাৰে দৈ এইবোৰ তেলবোৰ অলপমান ফুটি উঠিছে। ঠিক আছে, আৰু এতিয়া কি কৰিছে, সামান্য একাপমান পানী দিছে। আপোনালোকে যিখিনি মানুহ অনুযায়ী, যদি বেছি মানুহ থাকে অলপমান বেছি পানী দিব পাৰে, যদি পনীয়া খাব মন কৰে। আমি বাৰু বহুত বেছি পনীয়া নাখাওঁ, জাষ্ট অলপমান গ্ৰেভি টাইপ হ'লেই আমাৰ হৈ যায়, দুজন মানুহ যিহেতু। তো এতিয়া চাওকচোন, কাশ্মীৰী লাল মিৰ্চটো দিয়াৰ কাৰণেতো ৰঙা হৈছে, বাট দৈটো দিয়াৰ কাৰণে ইয়াৰ কালাৰটো আৰু বেছি সুন্দৰ হৈছে। আৰু এতিয়া এই ধনিয়া দি গাৰ্নিচিং কৰিলে এয়া হৈ গ'ল। আৰু এয়াই আছিল মোৰ হাজবেণ্ডৰ হাতৰ এটা সুস্বাদু ধুনীয়া ৰেচিপি। থেংক ইউ।